সাইডে সাইডে দেখিছে এইবিলাক বৰফ ৱাও তো আমি গৈ থাকোঁ চেলাপাছৰ পৰা গৈ থাকোঁ আগত বলক চেলাপাছত অক্সিজেন বহুত কম হয় এতিয়াও ৰাস্তাত অলপ অলপ বৰফ হৈ আছে চাওকচোন ভিউটো চাওক কি ধুনীয়া ৰাস্তাত বৰফ বহুত ঠাণ্ডা নমস্কাৰ মই দীপ লাহন আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ সন্মুখত দেখিছে এয়া চেলাপাছ আমি চেলাপাছত ৰখিছিলোঁ অলপ ভিডিঅ' কৰিলোঁ ফটো মাৰি ল'লোঁ আৰু এতিয়া আমি ৰাওনা হ'ম টাৱাং আৰু আপুনি যদি টাৱাং আহে টাৱাঙৰ চেলাপাছত বহুত বেছি বৰফ পৰি থাকে যিহেতু আমি আহি পাওঁতে অকণমান দেৰি হ'ল যাৰ কাৰণে বৰফটো আমি ৰাস্তাত নাপালোঁ আদাৰৱাইজ আপুনি ৰাস্তাতে বৰফ পৰি থাকে যদি আপুনি মৰ্ণিং ভাগত আহে যদি আপুনি জানুৱাৰী মাহত আহে চ' চাওকচোন ভিউটো সঁচাকৈ এটা খুব ধুনীয়া এটা ভিউ হয় তো আমি গৈ থাকোঁ চেলাপাছৰ পৰা তো বাই বাই চেলাপাছ চেলাপাছৰ পৰা জাষ্ট ওলাইছোঁ এতিয়া আমি কি ধুনীয়া পৰিৱেশ দেখিছেনে গৈ থাকোঁ আগত বলক জাঙত ৰখিম তাত আমি কিবা খাই ল'ম আৰু পানী কিনি ল'ম যিহেতু পানী কিনিবলৈ আগত পাহৰি থাকিলোঁ তো কি ধুনীয়া সুন্দৰ পৰিৱেশ বাই বাই চেলাপাছ তো চেলাপাছত অক্সিজেন বহুত কম হয় যাৰ কাৰণে বহুত বেছি ভাগৰ লাগে এতিয়াও ৰাস্তাত অলপ অলপ বৰফ হৈ আছে তো ৰাতিপুৱা যদি আপুনি 8টা বজাত চেলাপাছ পায় 8টা 8:30 মানে 9টাৰ ভিতৰত যদি আপুনি চেলাপাছ আহে সেইটো ৰাস্তাত বৰফ পাব অ' মাই গড চাওকচোন ভিউটো চাওক কি ধুনীয়া এবাৰতো যাবই মন নাযায় যিহেতু আমি আজি টাৱাঙত ষ্টে কৰিম বুলি ভাবিছোঁ তো যাৰ কাৰণে আমাৰ আৰু প্ৰায় 40-50 কিলোমিটাৰ যাব লাগিব তো যাৰ কাৰণে আমি ইয়াত বহুত বেছি দেৰি ৰ'ব নোৱাৰোঁ আৰু এইটোৱে হৈছে বৰ্ডাৰ ৰোড এইটো ৰাস্তা গৈ থাকিলে আপুনি চাইনা বৰ্ডাৰ পাব তো বৰ্তমান পালোহি আমি চিলা পাৰ হৈ আমি জয়নাথ ব্ৰিজ এখন জয়নাথ ব্ৰিজ আপুনি যদি টাৱাং আহে এই ব্ৰিজখন মন কৰিব আৰু চাওকচোন কি ধুনীয়া লাগিছে ৱাও সঁচাকৈ কি ধুনীয়া এটা পৰিৱেশ এইখন হৈছে জয়নাথ ব্ৰিজ আৰু এই ভিউটো এনেকুৱা চাওক আৰু এয়া হৈছে বৰফৰ পাহাৰ মাজত বাইকৰ ভিউ সঁচাকৈয়ে বহুত আশা আছিল বৰফত বাইক চলোৱাটো কিন্তু আমি যিহেতু টাৱাঙত আহি পোৱা দেৰি হ'ল যাৰ কাৰণে বৰফৰ ওপৰত চলাব নাপালোঁ কিন্তু আপুনি দেখিছেনে চাইডে চাইডে সম্পূৰ্ণ বৰফ ঢাক খাই আছে যদি আমি মৰ্ণিং আহিলোহেঁতেন ইয়াত বহুত বেছি বৰফ পালোহেঁতেন ৰাস্তাৰ ওপৰত সঁচাকৈ ভিউটো চাওক কি ধুনীয়া আৰু এই ৰাস্তাটো গৈ পেলাই আপুনি ইণ্ডিয়া চাইনা বৰ্ডাৰ পাব আমি সেইফালে গৈ আছোঁ টাৱাং সেইফালে যাব লাগিব আপুনি আৰু আহক জয়নাথ ব্ৰিজ যেতিয়া আপুনি ক্ৰছ কৰিব এনেকুৱা এটা ভিউ পাব আৰু সঁচাকৈ বহুত ধুনীয়া আৰু আমাৰ আহি আছে টিকুদা আগত তো টিকুদাক মই আগত যাব দিছোঁ আৰু টিকুদাই ক'লে যিহেতু ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ 1-2খন ফটো মাৰোঁ তো মই তেওঁ মোবাইল উলিয়াই পেলাই তেওঁক ধুনীয়াকৈ 2খন ফটো উঠাই দিলোঁ আৰু মই যিহেতু ফটো নেমাৰোঁ কাৰণ মোৰ অলৰেডি আপোনালোকক দেখাবৰ কাৰণে সকলোখিনি ভিডিঅ' ৰেকৰ্ড হৈ আছে আৰু সকলোখিনি গোটেই টাৱাঙৰ ৰাইডটোৰ ভিডিঅ' মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ যিহেতু ভিডিঅ'বিলাক বহুত বেছি দীঘল হোৱাৰ কাৰণে ভিডিঅ'বিলাক মই শ্বৰ্ট কৰি দি আছোঁ আৰু এতিয়া আমাৰ বৰ্তমান ফটো মৰা হৈ গ'ল কৈ থাকোঁ বলক এতিয়া চাব নালাগে আৰু এতিয়া আমি আকৌ যাব ওলাইছোঁ যিহেতু আৰু আমাৰ 50-60 কিলোমিটাৰ যাব লগা আছে টাৱাং তো বেছি দেৰি নকৰোঁ কাৰণ দেৰি কৰিলে আন্ধাৰ হ'ব আন্ধাৰত বাইক চলাবলৈ বহুত দিগদাৰ হ'ব বৰফ আপুনি চেলাত বৰফ পাবই সেইটো চিয়'ৰ আৰু এই চাইডে চাইডে দেখিছে এইবিলাক বৰফ ৱাও ৰাস্তাত বৰফ বহুত ঠাণ্ডা আৰু আপুনি যদি টাৱাং আহে তো চেলাপাছত অলপ সোনকালে পুৱাকৈ আহিব কাৰণ চেলাপাছটোত ৰখি পেলাই ভিউ পইণ্ট আৰু চাব লগা জেগা বহুত আছে প্ৰত্যেকডোখৰ জেগাই বহুত ধুনীয়া ধুনীয়া আৰু ইয়াত দেখিছে ৰাস্তাত বৰফ মাই ঘৰ জন্নতত বাইক চলাই থকা নিচিনা লাগিছে সঁচাকৈ ইমান ধুনীয়া কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা দৃশ্য আপুনি আহিলে অনুভৱ কৰিব আৰু দেখিছেনে কি ধুনীয়া সুন্দৰ পৰিৱেশ আৰু এতিয়া আমি টাৱাং গৈ আছোঁ আৰু
এতিয়া গোটেই ৰাস্তাটো বৰফ পৰা নিচিনা হৈ থাকিব, এনেকুৱা ভিউ ঢেৰ পাম। তো এতিয়া বৰ্তমান আমি যাম। জাং হৈছে 18 কিলোমিটাৰ আৰু টাৱাং হৈছে 56 কিলোমিটাৰ। অ' মাই গড। আৰু বোমলা হৈছে 109 কিলোমিটাৰ। তো বোমলা যাব ট্ৰাই কৰিম, যদি গেট পাছ পাওঁ বোমলালৈকে তো আমি বোমলা যাম। তো আজিলৈ ইমানেই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত টাৱাঙৰ টাউনত। তো জয় অসম, দীপ্লাহন অসম।